নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাভৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 9ৰ প্ৰথমটো চেপ্টাৰ যিটো আছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ, মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিং। গতিকে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে চোৱা, ইয়াত চেপ্টাৰটোৰ নাম কি দিয়া আছে যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এতিয়া আমি জানিব লাগে যে বস্তু মানেনো কি। বস্তু যাক ইংলিছত ছাবষ্টেন্স বুলি কোৱা হয়। তো বস্তু মানে হৈছে পদাৰ্থ। বিজ্ঞানীসকলে বস্তুবিলাককে পদাৰ্থ বুলি কৈছে। চ' পদাৰ্থনো কি আমি সেইটো চাই লওঁ। যে ইয়াতে দিয়া আছে তোমালোকৰ যে আমাৰ চাৰিওফালে বিভিন্ন আকাৰ, ৰূপ, গঠনৰ অসংখ্য বস্তু দেখিবলৈ পোৱা যায়। তো আমাৰ চাৰিওফালেতো বহুত বস্তু দেখা পোৱা। তুমি বৰ্তমান য'ত আছা তাতেও তুমি বহুত কিবা কিবি বস্তু দেখি আছা, বা তুমি মোবাইলটো যিটো চাই আছা সেইটো এটা বস্তুৱে হয়। তো বিশ্বব্ৰহ্মাণ্ডৰ এই সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বিজ্ঞানীসকলে কি বুলি কৈছে? পদাৰ্থ বুলি কৈছে। মানে তুমি যিবিলাক বস্তু দেখি আছা চাৰিওফালে, তোমাৰ চাৰিওফালে যিবিলাক বস্তু দেখি আছা, সেই বস্তুবিলাক যাৰ দ্বাৰা গঠিত হৈছে সেই আটাইবিলাক বস্তুকে কি বুলি কোৱা হৈছে? বিজ্ঞানীসকলে সেই আটাইবিলাক বস্তুকে পদাৰ্থ বুলি কোৱা হৈছে। যি বস্তুৰ দ্বাৰা বস্তুবিলাক গঠিত হৈছে সেই বস্তুটোকে পদাৰ্থ বুলি কৈছে। বুজি পালা তোমালোকে? তো আহা এতিয়া নেক্সট আমি চাওঁ যে পদাৰ্থ যদি হয়, তো পদাৰ্থ হ'বলৈ কি হয়? যে দুটা গুণৰ দৰকাৰ। পদাৰ্থ এটা হ'বলৈ কি হয়? দুটা মূল গুণৰ দৰকাৰ। আৰু সেই দুটা গুণ হ'ল কি? পদাৰ্থটোৰ কি থাকিব লাগিব? ভৰ থাকিব লাগিব। আৰু ছেকেণ্ডটো হৈছে কি? বস্তুটোৱে কি কৰিব লাগিব? ঠাই আগুৰি থাকিব লাগিব। তেতিয়াহে সেই বস্তুটোক পদাৰ্থ বুলি কোৱা হ'ব। তো বুজি পাইছা যে বস্তু এটাৰ ভৰ থাকিব লাগিব। ঠিক আছে না? তো ভৰ মানে তুমি ওজন আৰু ভৰ একে নহয়, কিন্তু ভৰটো চব আমাৰ পৃথিৱীত যেনেকুৱা ভৰ হ'ব চন্দ্ৰটো সেই একেই হ'ব। মানে বস্তুটোৰ যি বস্তুৰ দ্বাৰাই যে গঠিত হৈছে সেইটো বস্তুৰ এটা ভৰ থাকে। সেই ভৰ থাকিব লাগিব আৰু বস্তুটোৱে কিছু জাগা আগুৰি থাকিব লাগিব। তেতিয়াহে সেই বস্তুটোক পদাৰ্থ বুলি কোৱা হ'ব। তো এতিয়া পদাৰ্থৰ সংজ্ঞাটো যদি তোমালোকে দিব বিচৰা তেতিয়াহ'লে কেনেকৈ দিবা? তো ইয়াতে পদাৰ্থৰ সংজ্ঞাটো দিয়া আছে যে পদাৰ্থ এনে এটা বস্তু যাৰ ভৰ থাকে আৰু ঠাই আগুৰি থাকে, আৰু পদাৰ্থবিলাক কি হয়? ক্ষুদ্ৰ কণাৰে গঠিত হয়। তো পদাৰ্থ কাক বোলে বা পদাৰ্থ বুলিলে কি বুজায়? এনেকুৱা ধৰণৰ যদি তোমালোকৰ কুৱেশ্যন এটা আহে তেতিয়াহ'লে এই উত্তৰটো লিখি দিব পাৰিবা। যেনে উদাহৰণস্বৰূপে কি হয়? যে বায়ু যে আছে আমাৰ, বায়ু গাত লাগে, তো সেয়াও এটা পদাৰ্থ হয়। খোৱা বস্তু, আকাশৰ মেঘ, তৰা, উদ্ভিদ, জন্তু, মানুহ, শিলগুটি, বালি, পানী আদিৰ কণিকা যিবিলাক আছে সেইবিলাকো তোমালোকৰ কি হয়? এটা পদাৰ্থই হয়। এই চববিলাকেই হৈছে পদাৰ্থ। তো বুজি পালানে ছাত্ৰ ছাত্ৰীসকল? তো পদাৰ্থ হৈছে এটা বস্তু যাৰ ভৰ থাকে আৰু সি ঠাই আগুৰি থাকে, আৰু পদাৰ্থবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰে গঠিত হয়। এই ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰে যে গঠিত হয় নে নহয় সেইটো আমি নেক্সট শ্লাইডত আমি চাই ল'ম। তো ইয়াতে তোমালোকৰ আৰু প্ৰাচীন দাৰ্শনিকসকলে কেনেকুৱা ধৰণে ভাবিছিল পদাৰ্থবিলাক তাৰে এটা কথা দিয়া আছে, সেইটো চাই লোৱা। যে ভাৰতবৰ্ষৰ যিবিলাক প্ৰাচীন দাৰ্শনিক আছিলে সেইসকলে পদাৰ্থবিলাকক 5টা মৌলিক কণিকা, যাক পঞ্চতত্ত্ব বুলি কোৱা হৈছিলে। পঞ্চতত্ত্ব যেনে বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল। এই পৃথিৱীত যিমানে বস্তু আছে সেই চব বস্তুবিলাক 5টা মূল তত্ত্বৰে গঠিত বুলি ভাবিছিল আগৰ দাৰ্শনিকসকলে। সেইকেইটা হৈছে বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি ভাবিছিল। এই 5টা বস্তুৰ দ্বাৰা গোটেই যিবিলাক বস্তু আছে, যি আশে পাশে যিবিলাক বস্তু দেখি আছে সেইবিলাক বস্তু এই 5টা বস্তুৰ দ্বাৰা গঠিত বুলি আগতে ভাবিছিল, মানে আগতে তেওঁলোকে বিশ্বাস কৰিছিল। ঠিক আছে না? আহা এতিয়া নেক্সট চাওঁ আমি। এতিয়া কি হৈছে? আধুনিক যুগৰ যিবিলাক বিজ্ঞানী আছে তেওঁলোকে কি কৰিছে? বিজ্ঞানীসকলে পদাৰ্থবিলাকক সিহঁতৰ গুণাগুণ, যিটো গুণ থাকে সেই গুণাগুণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাগ কৰিছে কেইটা ভাগত? 2টা ভাগত। সেই ভাগটা হৈছে, এটা হৈছে ভৌতিক ধৰ্ম বা গুণ, আৰু ছেকেণ্ডটো হৈছে ৰাসায়নিক ধৰ্ম বা গুণ। ভৌতিক ধৰ্ম বুলি ক'লে তোমালোকে এনেকুৱা ধৰণৰ বুজিব পাৰা যে বস্তু এটাৰ আকাৰ, আকৃতি বা অৱস্থা, সেইটো গোটা, জুলীয়া নে গেছীয়, বা তাৰ ৰং কেনেকুৱা। তো এইবিলাককে কি কোৱা হয়? ভৌতিক ধৰ্ম বুলি কোৱা হয়।
আৰু ৰাসায়নিক ধৰ্ম বুলি ক'লে তোমালোকে বুজিব পাৰিবা যে সেই বস্তুটো কি কি বস্তুৰে গঠিত। ৰাসায়নিক কিছুমান মৌল আছে, সেই মৌলটো কোনটো মৌলৰে গঠিত হয় কণিকাবিলাক, বা তোমাৰ সেই বস্তুটো বেলেগ এটা বস্তুৰ লগত মিহলি কৰি দিলে তাৰ ৰং কেনেকুৱা হয় বা তাৰ কি মানে ক্ৰিয়া বিক্ৰিয়া হয়, সেইবিলাকক কোৱা হয় ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক ধৰ্ম। বস্তু এটা ৰাসায়নিক ধৰ্ম। গতিকে আমি এই পাঠটোত কিন্তু আমি ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি আলোচনা নকৰোঁ। আমি আলোচনা কৰিম অকল ভৌতিক ধৰ্মৰ বিষয়ে। ঠিক আছে, তেনেহ'লে আহা আমি ভৌতিক ধৰ্মনো কি চাই লওঁ। তো ভৌতিক ধৰ্ম বুলি ক'লে তোমালোকে বুজিব লাগিব যে কি, আমি এইখিনি পঢ়িয়ে আহিলোঁ যে পদাৰ্থৰ ভৌতিক গুণ বা ধৰ্ম বুলি ক'লে পদাৰ্থ এটাৰ ঘনত্ব মানে কিমান টানকৈ সেইটো বস্তু আছে। ঠিক আছে না, যে শিলগুটি এটা বহুত টান হয় তো তাৰ ঘনত্ব বেছি। তেনেকৈ তোমাৰ শিলগুটিতকৈ যদি কম ঘনত্বৰ কিবা বস্তু আছে বা মাটিৰ টুকুৰা এটা, সেইটোৰ ঘনত্বটো কম, তো এইটো এটা ভৌতিক ধৰ্মত পৰে। তাৰ ৰং কেনেকুৱা, তাৰ অৱস্থা কি, অৱস্থা মানে তোমাৰ বস্তুটো গোটা নে জুলীয়া নে গেছীয় অৱস্থাত আছে, সেইটো এটা ভৌতিক ধৰ্মৰ আণ্ডাৰত আহে। আৰু তাৰ আকাৰ ডাঙৰ সৰু এইবিলাককে আদি কৰি বুজায়। তো ভৌতিক ধৰ্ম, পদাৰ্থৰ ভৌতিক ধৰ্ম বুলিলে কি বুজা, যে পদাৰ্থৰ ভৌতিক গুণ বা ধৰ্ম বুলি ক'লে পদাৰ্থ এটাৰ ঘনত্ব, ৰং, অৱস্থা, আকাৰ আদিকে বুজা যায়। বুজি পালানে পদাৰ্থৰ ভৌতিক গুণনো কি হয়? তেনেহ'লে বোলা নেক্সট এতিয়া তোমালোকৰ আছে পদাৰ্থবিলাক যে তোমালোকৰ কণিকাৰে গঠিত হয়, সেইটো এটা কৰাৰ কাৰণে পৰীক্ষা এটা দিয়া আছে। তো তোমালোকে কি কৰিবা, এনেকুৱা ধৰণৰ কাঁচৰ তোমালোকে গ্লাছ লৈ ল'বা, ঘৰত যি আছে সেই গ্লাছ এটা লৈ কিনে আধাখিনি পানী দিবা, এনেকৈ আধাখিনি পানী দিবা। পানী দি কিনে তাতে তোমালোকে এটা কি কৰিবা, যিটো পানীৰ লেভেল হয় তাতে এটা মাৰ্কাৰ কলম আনি কিনে এনেকৈ দাগ এটা দি দিবা যে ইমানটো লিখে তোমালোকৰ পানী দিয়া হৈছে। তাৰপিছত তোমালোকৰ কি হ'ব, এনেকৈ দাগ দি ল'বা। তাৰপিছত এনেকুৱা চামুচ এখনেৰে তুমি নিমখ তাতে ঢালি দিবা, 1 চামুচ 2 চামুচ দি দিবা। দিয়াৰ পিছত কি হ'ব, তোমালোকৰ সেই এনেকুৱা এডাল দান্ঠিৰে বা চামুচ এখনেৰে ঘুটি দিবা। ঘুটি দিয়াৰ পিছত কি হ'ব, নিমখখিনি নোহোৱা হৈ যাব পানীখিনিত। আৰু কি হ'ব, এই যে দাগটো দিছিলা তোমালোকে, এই দাগটো কি হ'ব, দাগটোতকৈ ওপৰত নুঠিব। পানীখিনি আগতে যিমান আছিলে নিমখ দিয়াৰ পিছতো পানীৰ পৰিমাণখিনি সিমানেই আছে। তো এই যিটো পৰীক্ষা কৰিবা তোমালোকে, ইয়াৰ পৰা তুমি এইটোৱে বুজিবা যে নিমখখিনি গ'ল ক'ত। তুমিতো পানীত কিবা এটা যদি শিলগুটি এটা দিলা হয় তেনেহ'লে পানীখিনি ওপৰলৈ উঠি আহিল হয়, কিন্তু নিমখখিনি দিয়াৰ পিছত ঘুটি দিয়াৰ পিছত পানীখিনি ওপৰলৈ উঠি নাহিল কিয়, বা পানীৰ যিটো লেভেল থাকিলে সেই লেভেলটো ওপৰত উঠি নাহিল কিয়। তো নিমখখিনি ক'লৈ গ'ল, সেইটো কথাই আমি ইয়াতে মানে নিমখখিনি কি হয়, কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত হয়। আৰু পানীটো এটা ক্ষুদ্ৰ কণিকাৰে গঠিত হয়। পানীটোত যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আছে, সেই কণিকাবিলাকৰ ভিতৰত ধৰা এনেকৈ যদি এটা আমি একলাকে যদি আমি পাত্ৰ এটা আঁকি লওঁ, তেতিয়াহ'লে এনেকুৱাকৈ যদি আমি পানীৰ অণুবিলাক যদি এনেকৈ ডাঙৰ ডাঙৰ কৰি যদি ধৰোঁ, আমি ৰ'বা দেই ডাঙৰকৈ আঁকি দি আছোঁ। তো এনেকুৱা ধৰণৰ যদি আমি এটা পাত্ৰ লওঁ, ঠিক আছে না, ইয়াতে যদি আমি পানীৰ কণিকাবিলাক যদি ইমান ডাঙৰ ডাঙৰকৈ যদি আমি দেখাই দিওঁ তোমালোকক, এনেকৈ ধৰা পানীৰ কণিকাবিলাক আছে। তো এই পানীৰ কণিকাবিলাকৰ এই মাজত যিবিলাক খালী জেগা আছে, সেই খালী জেগাবিলাকত কি হ'ব, নিমখবিলাক তোমাৰ সোমাই পৰিব। যাৰ কাৰণে কি হ'ব, পানীখিনি ওপৰলৈ উঠি নাহে, বা পানী তোমালোকে যিমান ভৰাইছিলা গ্লাছটোত সিমানখিনিয়ে থাকিব নিমখখিনি দিয়াৰ পিছতো। তো নিমখখিনি গ'ল ক'লৈ, নিমখখিনি এই পানীৰ কণিকাবিলাকৰ মাজত সোমাই পৰিল। তাৰ মানে কি বুজি পালোঁ, যে এই কণিকাবিলাকো পানীও কণিকাৰে গঠিত আৰু নিমখখিনিও কণিকাৰে গঠিত, সেইটো বুজোৱাৰ কাৰণে এইটো পৰীক্ষা তোমালোকক দিয়া হৈছে। তো মেটাৰ ইজ মেড আপ অফ পাৰ্টিকুলছ। তো যিকোনো পদাৰ্থবিলাকে কিছুমান কণিকাৰ দ্বাৰা গঠিত হয়। বুজিব পাৰিছানে? আহা এতিয়া আমি নেক্সট চাওঁ। তো ইয়াতে আমাৰ লিখা আছে সেইখিনি কথাকে, যে নিমখ পানী দ্ৰৱীভূত কৰিলে ইয়াৰ কণিকাবোৰ পানীৰ কণিকাবিলাকৰ মাজত খালী স্থান যিবিলাক থাকে তাত সোমাই পৰে। তো সেইকাৰণে কি হয়, পানীটো ওপৰলৈ উঠি নাহে বা পানীৰ পৰিমাণটো বেছি বাঢ়ি নাযায়। তো ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে পানীটো
এটা কণিকাৰে গঠিত আৰু নিমখো এটা কণিকাৰে গঠিত। তো এই দুয়োটা বস্তু পানীৰ কণিকাৰ মাজত নিমখৰ কণিকাবিলাক সোমাই পৰে, যাৰ কাৰণে আমাৰ পানীৰ পৰিমাণটো নাবাঢ়ে। তো ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে পদাৰ্থবিলাক কণিকাৰে গঠিত হয়। বুজি পালা? এতিয়া নেক্সট এটা তোমালোকৰ কাৰ্যকলাপ দিয়া আছে ইয়াতে। কাৰ্যকলাপটো হৈছে তোমালোকৰ যে পদাৰ্থৰ যিবিলাক কণিকা থাকিল, সেই কণিকাবিলাক এতিয়া কিমাননো সৰু, কিমান ক্ষুদ্ৰ হ'ব পাৰে কণিকাবিলাক। যিবিলাক কণিকা আছে এই কণিকাবিলাক কিমান ক্ষুদ্ৰ হ'ব পাৰে, মানে কিমান সৰু। হাউ স্মল আৰ দিছ পাৰ্টিকুল অফ মেটাৰ। তো সেইটো পৰীক্ষা কৰাৰ কাৰণে তোমালোকে এনেকুৱাকৈ তোমালোকে কেইটামান গিলাচ, তোমালোকে কাঁচৰ গিলাচ লৈ ল'বা। বিকাৰ থাকিলেতো ভালেই হ'ব, যদি স্কুলত কৰা তেতিয়াহ'লে বিকাৰ খুজি ল'বা ছাৰহঁতৰ। তো তাতে কি কৰিবা, এটা পাত্ৰত, প্ৰথম পাত্ৰটো যিটোত ল'বা, তাতে তুমি কিতাপৰ মতে তোমালোকৰ পটাছিয়াম পাৰমাংগানেট দিব কৈছে। পটাছিয়াম পাৰমাংগানেট দিলে এনেকুৱা ধৰণৰ ৰং আহিব। যদি তোমালোকৰ পটাছিয়াম পাৰমাংগানেট নাই, তেতিয়াহ'লে তোমালোকে চিয়াহী যে আছে, সেই চিয়াহী এটোপাল বা দুটোপাল দিলেও তোমালোকৰ ইয়াতে পৰীক্ষাটো হ'ব। তো এনেকৈ তুমি যদি ইয়াতে চিয়াহী যোগ কৰি দিয়া আৰু ঘুটি দিয়াৰ পিছত ইয়াৰ ৰংটো হ'ব, চিয়াহী কালাৰৰ ৰংটো হ'ব। তাৰপিছত এনেকৈ যদি অলপমান যদি এইটো ছেকেণ্ড যিটো আছে তাত যদি অকণমান ঢালি দিয়া, তেতিয়া ইয়াৰে যিটো ৰং আছে ইয়াতে আহি যাব। কিন্তু ইয়াতে যিমান তোমালোকৰ ৰং হ'ব, তোমালোকৰ ইয়াতে যিমানখিনি ৰং আছে, ইয়াতে অলপমান পাতল হৈছে দেখিছাই। তাৰপিছত কি কৰিবা, ইয়াৰ পৰা অলপমান নি কিনে ইয়াতে ঢালি দিবা। ইয়াতে ঢালি দিয়াৰ পিছত কি হ'ব, ঘুটি দিবা সেইটো। তো এইখিনিও কি হ'ব, ৰং আহি যাব ইয়াতেও। কিন্তু এইটোতকৈ যিমান ৰং আছিলে ইয়াৰে আকৌ আৰু অলপ পাতল হ'ব। তাৰপিছত এইবাৰ এইটোৰ পৰা এইটোত অলপমান ঢালি দিবা। ঢালি দিয়াৰ পিছত কি হ'ব, ইয়াতেও তোমালোকৰ ৰং থাকিব। তো ইয়াতেও তোমালোকৰ কি হ'ব, ৰং আহি যাব। কিন্তু প্ৰত্যেকবাৰ যেতিয়া পাতল কৰি যাবা, তেতিয়া প্ৰত্যেকবাৰতে ৰং আহিব, কিন্তু পাতল হৈ গৈ থাকিব। তো ইয়াৰ পৰা আমি বুজিব পাৰিম যে কি পদাৰ্থৰ কণিকাবিলাক ইমানেই ক্ষুদ্ৰ যে শেষ নহয়। ইমানেই ক্ষুদ্ৰ যে তোমালোকৰ শেষে নহ'ব। মানে ইয়াৰ পৰা যদি আকৌ এটা গিলাচ লোৱা, আকৌ এটা যদি পানীত দিয়া, ইয়াৰ পৰা যদি আৰু অলপমান দিয়া, তথাপি তাতো ৰং আহি যাব। তাৰ মানেটো কি, মানে পদাৰ্থবিলাকৰ কণিকা যিবিলাক আছে বহুতেই সৰু হয়, যাৰ কাৰণে ইয়াৰ ৰংটো শেষে নহয়, বহুত পিছতহে শেষ হ'ব। তো এইখিনিয়ে কথা। তাৰপিছত আমি ইয়াতে সেইখিনি কথাকে দিয়া আছে তোমালোকৰ। চাবা যে পদাৰ্থৰ কণিকাবোৰ কিমান সৰু তাৰ ধাৰণা কৰা। প্ৰতিবাৰ পনীয়া কৰোঁতে ৰং পাতল হয় যদিও নাইকিয়া নহয়। কিন্তু প্ৰত্যেকবাৰে আমি কি কৈছোঁ, ৰংটো পনীয়া কৰি গৈ গৈছোঁ, পাতল কৰি গৈ গৈছোঁ, কিন্তু কি হয়, পাতল হয় ৰংটো, কিন্তু নাইকিয়া নহয়। তো পদাৰ্থৰ কণিকাবোৰ আমাৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ হয়, যে আমি যে কল্পনা কৰিছোঁ তাতকৈও বহুত বেছি সৰু হয়। তো বুজি পালানে ইয়ালৈকে? তো আজিৰ ভিডিঅ'টিত আমি এইখিনিলৈকে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰখিনি আৰম্ভ কৰিম। তাৰপিছত কুৱেশ্যন এনচাৰ যিবিলাক আছে তোমালোকৰ প্ৰশ্ন উত্তৰ সেইবিলাকো দিয়া হ'ব। তো তোমালোকে যদি ইয়াতে ইয়াৰ ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেতিয়াহ'লে নেক্সট ভিডিঅ' যেতিয়া আহিব তেতিয়া তোমালোকৰ তাত নিজে যাব। তো নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।